মেকআপ কৰাৰ আগত মই এইটো ভালদৰে টোনাৰ দি মুখখন চাফা কৰি লৈছোঁ। ভালদৰে এইখিনি চাফা কৰি ল'লে মানে ভাল হয় আৰু মেকআপ কৰাৰ আগত, তেতিয়া ভালদৰে মেকআপটো বহে। নহ'লে মুখত এইবিলাক যিয়ে নহওক আৰু যি টি ধূলি বালি লাগি থাকে, সেইখিনি ফেচৱাছ দিলেও ভালদৰে চাফা নহয়। টোনাৰ দি ল'লে ধুনীয়াকৈ চাফা হৈ যায়, সেইকাৰণে টোনাৰ দি ভালদৰে চাফা কৰি লৈছোঁ, তেতিয়া মেকআপটো ধুনীয়া হ'ব। মই প্ৰাইমাৰ ব্যৱহাৰ কৰা নাই, প্ৰাইমাৰৰ ঠাইত মই এতিয়া এই ফেচ চিৰামটো গাৰ্নিয়াৰৰ ফেচ চিৰামটোকে মই ব্যৱহাৰ কৰিছোঁ। মই এইটো এতিয়া লৈছোঁ কাৰ্লনৰ 303 কনচিলাৰৰ কাম কৰে। অলপমান এই মোৰ চকুৰ গুৰিকেইটা অলপমান সুমোৱা হয় আৰু স্পট আছে, সেইকাৰণে সেইখিনি ভালদৰে লগাই ল'ম। ধুনীয়াকৈ তেতিয়া স্পটটো ঢাক খাই যায়, সেইকাৰণে তাৰ অকণমান লগাই লৈছোঁ। মেকআপ কৰাটো একদম চিম্পুলকৈ মই দেখাইছোঁ, মই একো পাফ ব্যৱহাৰ কৰা নাই, হাতেৰে এনেদৰে মই লগাইছোঁ। আপোনালোকে এনেদৰে কেতিয়াবা নিজেও চিম্পুলকৈ কৰি যাব পাৰে মেকআপটো। পাৰ্টিয়ে হওক বা বিয়াই হওক, য'তেই হওক এনেদৰে কৰিব পাৰে। এতিয়া দেখিছে মই ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া চকুৰ ডাৰ্ক স্পটটো নাইকিয়া হৈ থাকিল, ধৰিব পৰা নাই এতিয়া। তাৰপিছত মই এতিয়া এইটো লৈছোঁ মেবলিনৰ ফিট মি ফাউণ্ডেশ্যনটো, লিকুইড হয়। আমি এইটো অকণমান লগাই লৈছোঁ, তেতিয়া গ্ল'টো ধুনীয়াকৈ আহিব। মই মানে আইব্ৰ'টো বেছি ডাৰ্ককৈ নকৰোঁ, লাইটকৈ কৰিম। বেছি ডাৰ্কটো মই ভাল নাপাওঁ, সেইকাৰণে লাইটকৈ অকণমান, মোৰ চেলাৰীটো এনেও কমেই, সেইকাৰণে লাইটকৈ অলপ কৰি লৈছোঁ।
এতিয়া মানে মই চকুত আইশ্বেডো লগাম, সেইকাৰণে মই পাউডাৰটো আনি লৈছোঁ। পাউডাৰটো অলপ তলখিনি চকুৰ সেই পতাকেইটাত লগাই ল'লে ভাল হয় আৰু তেতিয়া তাৰমানে আইশ্বেডোটো পাউডাৰটো লগালে পৰে অলপমান, তলত লাগিলে তেতিয়া কালাৰ হৈ নাযায়, আঁতৰাই দিব পাৰি ধুনীয়াকৈ। সেইকাৰণে অলপমান পাউডাৰ লগাই লৈছোঁ মই, তেতিয়া গালকেইখন লেতেৰা হৈ নাযায় আৰু। এতিয়া লগাইছোঁ মই মাস্কাৰা। মই মানে আইলেছটো নলগাওঁ, সেইকাৰণে মাস্কাৰা লগাই লৈছোঁ। মাস্কাৰাটো যদি ডাবুলকৈ ধুনীয়াকৈ ডাঠকৈ লগোৱা হয়, তেতিয়া আইলেছটো নলগালেও হয়। মাস্কাৰাটো একেবাৰতে নহয়, এবাৰ শুকাবলৈ দি আকৌ লগাই দিলে ধুনীয়া হৈ যায়, তেতিয়া ডাঠকৈ লাগ খায়। এয়া মোৰ মেকআপ কৰি হ'লেই আৰু এতিয়া মই ব্লাছাৰটো লগাই লৈছোঁ। এইটো কালাৰ মই লগাইছোঁ গালত। ব্লাছাৰটো বেছি ডাৰ্ক কালাৰটো লগোৱা নাই, লাইট কালাৰটো লগাইছোঁ, তেতিয়া বৰ বেছি পিংক পিংক হ'লেও ভাল নালাগে, সেইকাৰণে মই লাইট কালাৰটো লগাই লৈছোঁ। এতিয়া মেকআপ কৰি হৈ গ'ল আৰু হাইলাইটাৰটো লগালেই হৈ যাব আৰু। হাইলাইটাৰটো লগোৱা বাকী আছে। আজিকালিতো মেকআপত হাইলাইটাৰ নলগালে নহয়, হাইলাইটাৰটো মোৰ ভালো লাগে, সেইটোতো মই খুব বেছি লগাওঁৱেই।
এতিয়া মই চুলিখিনি চিম্পুলকৈ কিবা এটা কৰিম আৰু এতিয়া খোপা বান্ধিবলৈ টাইম নাই, দেৰিও হৈছে মোৰ, আপোনালোকক সেইটো নেদেখাওঁ আৰু। এয়া দেখিছে মই এতিয়া ওলাই মেলি ৰেডি হৈছোঁ, হেয়াৰ ষ্টাইল কৰিলোঁ। হেয়াৰ ষ্টাইল এই পৰ্দাত লাগিয়ে ধৰিছে চুলিখিনি। হেয়াৰ ষ্টাইল বৰ বেছি মানে বেলেগ একো ষ্টাইল কৰা নাই, এনেদৰে মই বান্ধি ল'লোঁ চুলিখিনি। এতিয়া খোপা বান্ধিবলৈ টাইম নাই, দেৰিও হৈছে, সেইকাৰণে এয়া দেখিলে এয়া চকু কৰিলোঁ, এয়া কৰিলোঁ, হৈ গ'ল। এতিয়া মই কাপোৰখিনি পিন্ধি আপোনালোকক আকৌ দেখাম ভালদৰে, চাব ভিডিঅ'টো। দেখিছে এয়া ওলাই মেলি মই ৰেডি হৈ গ'লোঁ বৰ্তমান। এতিয়া যাম আৰু, সেয়া কাপোৰ পিন্ধিলোঁ, এনেকৈ পিন্ধিলোঁ। আপোনালোকে মেকআপটো কেনেকুৱা লাগিছে মোক জনাব কমেণ্ট কৰি, ভাল লাগিছে নে বেয়া লাগিছে। এনেই চিম্পুলকৈ কৰি দেখালোঁ আৰু পাৰ্টিলৈ মানে কেনেদৰে ঘৰতে নিজেই কৰি যাব পাৰি তাকে দেখালোঁ অকণমান, মইনো কেনেকৈ কৰি যাওঁ। কেনেকুৱা পালে জনাব কমেণ্টত। বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতি